হাই হেল্ল' নমস্কাৰ সকলোকে সুপ্ৰভাত জনালোঁ আৰু এইফালে এতিয়া আমি ওলাইছোঁ সৰস্বতী পূজালৈ বুলি আৰু এয়া সৰস্বতী পূজা হৈছে সৰুপথাৰ শংকৰদেৱ শিশু নিকেতনৰ সৰস্বতী পূজা এইফালে এতিয়া পণ্ডিতে পূজা কৰি আছে আৰু এইফালে সকলোৱে চাকি জ্বলোৱা আৰম্ভ কৰিছে আৰু আমিও আহিলোঁ এইফালে বেটাইমৰ চাকি জ্বলাবলৈ বুলি এইফালে এতিয়া আমি চাকি জ্বলাবলৈ আৰম্ভ কৰিছোঁ আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথম চাইছে তেওঁলোকে প্লিজ পেজটো ফ'ল' কৰি দিব দেই আৰু লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব লগতে ভাল লাগিব আৰু নহয় জানো মোৰ ভিডিঅ' চাই কেনেকুৱানো পাইছে আপোনালোকে কমেণ্ট কৰিলেহে জানিম কমেণ্ট নকৰিলেনো কেনেকৈ জানিম ভাল পালেও কমেণ্ট কৰিব বেয়া পালেও কমেণ্ট কৰিব আৰু কিবা ভুল হৈছে যদি আপোনালোকে কমেণ্ট কৰি দিলেহে মই গম পাম যে মোৰ ভুলটো ক'ত হৈছে নহয় জানো কমেণ্ট কৰিব ভাল লাগিব আৰু এইফালে এতিয়া আমাৰ চাকি জ্বলাই হৈ গ'ল এয়া হৈছে আমাৰ বান্ধৱী মানে মোৰ বেটাৰ লগৰ হয় মাক যিহেতু মোৰো বান্ধৱীয়া নহয় জানো আৰু এইফালে দেখিছে নহয় কিমান সুন্দৰকৈ চাকি জ্বলাইছে আৰু এয়া হৈছে সৰস্বতী মা মূৰ্তি ইমান ধুনীয়াকৈ সজাইছে আৰু এইফালে এতিয়া আমি আহি গ'লোঁ মা প্ৰসাদ ধুবৰ কাৰণে স্কুলখনৰ গাৰ্জেন হিচাপে নিজে কামবিলাক কৰিছোঁ আৰু এনেকৈ কামবিলাক কৰিবলৈ পালে ভাল লাগে নহয় জানো নিজে কৰি মেলি খাবলৈ পালে নিজৰ যেন লাগে নহয় জানো বহি খালে আলহীৰ নিচিনা নালাগে জানো এইফালে এতিয়া মা প্ৰসাদ ধুই মেলি হৈ গ'ল মা প্ৰসাদ ধোৱাৰ পাছতে আমাৰ এতিয়া খাবও হৈ গ'ল ইয়াতে লুচি পুৰিও ব্যৱস্থা কৰিছে অৱশ্যে মোৰ ভিডিঅ'টো কৰিবলৈহে নহ'ল কিন্তু দেই অকল মা প্ৰসাদ খুৱাই কিন্তু থোৱা নাই কিন্তু আপোনালোকে নাভাবিব যে অকল মা প্ৰসাদ খায়ে যে সৰস্বতী পূজা কৰিছে বুলি নহয় কিন্তু ইয়াতে মা প্ৰসাদৰ লগতে লুচি পুৰি পায়সো ব্যৱস্থা কৰিছিলে অৱশ্যে মোৰ ভিডিঅ'টো কৰিবলৈ নহ'ল এইফালে এতিয়া আমি প্ৰসাদ খাই আছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই